Hey guys, welcome to my Montupon Entertainment. স্বাগতম জনাইছো মানে আজি মানে বহুত বেছি বতৰটো অলপ ভাল হৈছে অলপ বেয়া হৈছে মানে মিডল মানে চাও ৰ'দো দিয়া নাই মানে বৰষুণো দিয়া নাই পুৰা মাজত ৰখি আছে মানে আজি বহুত বেছি মানে ভাল লাগিছে আৰু মানে আমাৰ ৰচুন মানে নহৰুখিনি উঠাব আছিলে মানে যেহেতু আজি উঠাব বহুত টাইম দিছে আৰু মাহেতেও নহৰু উঠাব গৈছে মোকো যাব কৈছিলে মই যোৱা নাই মানে কি বহুত মানে গাৰটো আজি কিবা কিবি লাগিছে গা চা ধুব পৰা নাই মানে ঠাণ্ডা লাগিছে সঁচা কথাটো কৈ দিছোঁ গা চা ধোৱা নাই আজি মানে অলপ আমাৰ নদীখনলৈ যাওঁচোন মানে পানী চানী মানে কিমান বাঢ়িছে কি কথা আছে চাই আহোঁ মানে বহুত দিন হ'ল যিহেতু যোৱাই নাই আজি যাওঁ পূৰা আপোনালোকৰ আমাৰ নদীখন বহুত আজি ভালকৈ ৰখাম মানে ডাইৰেক্ট মনোজ ভাইহঁতৰ ঘৰত আহি গ'লোঁ আৰু মনোজ ভাই পূৰা কেমেৰা আগত লাষ্ট কৰি মানে যিহেতু এতিয়া মানে চানা খাব দিলে সিহঁতৰ ঘৰত আহি কিনি চানাই পাই গ'লোঁ পূৰা চানা খাই লওঁ আৰু মনোজ ভাইক মানে ফ্লিপকাৰ্টত এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ মই পটাবুখ আহি গ'ল আৰু তাক নিবলৈ আহি গ'লোঁ মানে পাৰ্চেলটো মানে মোবাইলৰ কভাৰ এটা অৰ্ডাৰ কৰিছিলোঁ আজি আহি গ'ল ফাইনেলি তাত দেখাই থাকি কভাৰটো কেনেকুৱা মানে মনোজ ভাইৰ লগত মায়ে পূৰা বগা আপং বনাবলৈ মানে সাজ বনাবলৈ বিহুত আৰু এইটো বিপুল ভাই হাই কৰি দিয়া আৰু পূৰা সাজ থবৰ কাৰণে পূৰা এতিয়া বনাই আছে মানে চাউল জাৰি আছে আৰু তাত বনাব এতিয়া ইয়াত বনাই আছে এইবিলাক সাজ থবৰ কাৰণে আৰু এইফালে আই বনাই আছে আৰু এইফালে আই পূৰা লাগি আছে চলা এই বোৱাই চোৱাই নাই যে সেইটো কাৰণে প্ৰব্লেমটো পূৰা লাগি আছে নিজে নিজে আৰু মনোজ ভাই কুকুৰকেইটা ইমান মজাকৈ একদম মানে খেলা খেলি কৰি আছে দেখিছে যে মনোজ ভাইৰ নামটো কি হ'লে যে মনোজ ভাই আৰু ইয়াৰ নাম পোৱালি মনোজ ভাই পোৱালি গা চা ধুনি নাই পোৱালি এই কেনেকুৱা খেলি আছে দুইটাই যিহেতু আহি গ'লোঁ মানে এতিয়া বিকাশ দা বোলে চেলুনখনতে চুলিখিনি কাটি যাওঁ টিপটপকৈ আৰু পূৰা চুলিটো কাটি লওঁ আৰু বিকাশ দা এইফালে হাই কৰি দিয়া কিবা বিকাশ দা বৰ মজা চুলি কাটে আকৌ দেই কাটিব এবাৰ আহি যাবচোন লামাজন পূৰা আৰু এইফালে আকাশ ডাঙৰ আকাশ বহুত ডাঙৰ বেমাৰ তাৰ দেই পূৰা এইবিলাক ডিব্ৰুগড়ৰ পৰা আহি আছে এতিয়া বৰ্তমান মানে পূৰা বেমাৰ লৈ আহিছে কি হৈ গৈছিলে আলচাৰ মা কৈছোঁ কৃষ্ণ তাতে আমাৰ গাত একোটা এফেক্ট নকৰে বিকাশ দা পূৰা গুটকা নেকি স্বাস্থ্যৰ কাৰণে হানিকাৰক গুটকাটো নেকি আৰু যিহেতু চুলিটো এতিয়া কাটি লওঁ নে কি কয় এতিয়া বৰ্তমান তলটো জিৰ' মাৰি হৈ গ'ল এতিয়া মই আকৌ 1 নম্বৰ মাৰিম অকণমান সোনকালে কামটো কৰিবৰ কাৰণে পূৰা চুলি তুলি কাটি ল'লোঁ কেনেকুৱা হৈছে অলপ জনাবচোন মানে চুলিটো কাটি ল'লোঁ কেনেকুৱা লাগিছে পূৰা কাটি ল'লোঁ পূৰা পাৰ্চেলটো পাই গ'লোঁ মানে মোবাইলৰ কভাৰ এটা অৰ্ডাৰ কৰিছিলোঁ আৰু লৈ লওঁ এতিয়া ডাইৰেক্ট ঘৰত যাওঁ দাদা মোৰ চুলি কাটোতে কিমান টাইম লাগিলে সময় লাগিলে 10 মিনিট 20 মিনিট 15-20 মিনিটমান লাগি গৈছে কাটোতে আৰু চুলিখিনি গোটেই মোবাইলত চুলি লাগি আছে কাটি ল'লোঁ কেনেকুৱা লাগিছে বাৰু আৰু মানে যিহেতু একদম পূৰা পাৰ্চেল আহি গ'ল দিয়া মনোজ দিয়া তোমাৰ পাৰ্চেল সেইটো ৰখাই দিওঁ কভাৰটো আৰু মনোজে এইটো কভাৰ অৰ্ডাৰ কৰিছিলে কেনেকুৱা লাগিছে চাওক এইটো কভাৰ অৰ্ডাৰ কৰিছিলে আৰু পূৰা মনোজহঁতৰ ঘৰত এতিয়া আহি কিনি পূৰা মাছ ধৰিব লাগে মাছ ধৰি আছোঁ সেই দেখিছে সেইটি নামি আছে পূৰা মাছ ধৰি আছে বোলে হাই এটা কৰি দিয়ক পূৰা মাছ বিজি পূৰা মাছ ধৰাত কিমান মাছ পাব পূৰা ৰখাই থাকিম ভিডিঅ'টো চাই থাকক আৰু চাওক মনোজ ভাইৰ ইয়াত মানে কি হ'ল চব ফালে মানে তামোল গছ কিবা কিবি ধেৰ এখন লগাই থৈ দিছে নেমু টেঙা আৰু মানে যিহেতু বৰষুণ যাক লাহে আহি গ'ল মানে বৰষুণ যাক কি হৈছে জানো এইকেইদিন মানে বৰষুণ যাক ডাঙৰকো নিদিয়ে সৰুকো নিদিয়ে মানে একদম পূৰা বেলেগ চিষ্টেমত মানে থাকিবই নোৱাৰি ইয়াত পূৰা ধৰি আছোঁ মাছ বিটল হাই কৈ দিয়া হেবা এতিয়া আমি গৈ আছোঁ ক'ত এতিয়া মাছ ধৰিবলৈ আৰু চাওক মানে আকাশখন চাওক গোটেই ধুঁৱলি কুঁৱলি গৈ আছে আৰু আমাৰ পাহাৰখন চাওক এইখন বাই এতিয়া পূৰা মানে পূৰা এতিয়া মাছ ধৰিম নেকি আৰু পোৱালিটো চাওক এইটো পূৰা মাছ ধৰিবলৈ আহিছে সিও এতিয়া নেট উঠাম মাছ কিমান আহিছে চাম আৰু দেই এতিয়া ৰেপ চং দিয়া মোবাইলটোকে পেলাই দিছিলে
দুইজনী তিনি চাওক পূৰা মানে এদিন মানে আমি আকৌ এতিয়া এৰি দিম ন মনোজ ভাই এদিন এৰি দিম মানে কি তাই মানে কণী পাৰিব হৈ আছে এই চাওঁ দাঙি দিয়কচোন ক'লে সেইজনী চাওক সেইজনী মাছ এতিয়া মাৰিম গাত তবলৰ মাছ আছে আপোনালোকক দেখাই থাকিম ভাবিছে নেকি দেখাম এতিয়া সেইজনী দেখিছে নহয় এই মাছ কিমান আহিছে মাছ এজনীও নাই চাগে মালি মাছ নেকি এই নহয় চাওঁ দেখা কয় দাঙি দিয়কচোন এনে কি মাছ হয় ডাঙৰ আছে বহুত এই দিয়া জদলি দিয়া কণী আছে কণী আমি নাখাওঁ যিহেতু মানে এজনী কণী হৈ আছে মানে এজনী এতিয়া আকৌ ফিচাৰীটো মেলি দিম মানে পালে কি খাওঁ আৰু নেকি 1 2 3 গো কি হ'ল মাছ মানে ধৰিবই নাই ইমানে চৈতান মানে ই কি পালোঁ চাওক সৰু সৰু আৰু এইখিনিকে খাব লাগিব এতিয়া পূৰা ফূৰ্তি কৰি নে কি কয় তাতে মানে মাকৈ ওলালে মাকৈ অকণমান খাং কচোন ই নিদিয়ে চাহ আকৌ ই নিদিয়ে খাবলৈ মোক খাই অকণমান মাকৈ